হেল্ল' বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। পুনৰ মুকলি হ'ল idbi বেংকৰ তৰফৰ পৰা চাকৰি। এই চাকৰিৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট কেতিয়ালৈ থাকিব, চেলাৰী কিমানকৈ দিয়া হ'ব আদি সকলো তথ্য সম্পৰ্কে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোকে আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বন্ধু-বান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো idbi বেংকৰ তৰফৰ পৰা মুকলি কৰা হৈছে আৰু এই চাকৰিৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট 26/2/2024 দিয়া হৈছে। অৰ্থাৎ ফেব্ৰুৱাৰী 26 তাৰিখলৈ এই পদৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। মই সকলোখিনি তথ্য জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলকচোন অলপ ডিটেইলছত চাই লওঁ। ইয়াত নেম অফ পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড অ' আৰু এই পদৰ বাবে ইয়াত এজ লিমিট দিয়া হৈছে কেণ্ডিডেট এজ মাষ্ট বি মিনিমাম 20 ইয়াৰ্ছ এণ্ড মেক্সিমাম 25 ইয়াৰ্ছ। অৰ্থাৎ কেণ্ডিডেটজনৰ বয়স 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু লগতে ইয়াত এজ ৰিলেক্সেশ্যনো দিয়া হৈছে, অৰ্থাৎ আপোনালোকৰ কাষ্ট কেটেগৰী অনুসাৰে আপোনালোকৰ বয়সৰ সময়সীমা বঢ়াই দিয়া হৈছে। যেনে SC ST সকলৰ বাবে 5 বছৰ, OBC সকলৰ বাবে 3 বছৰ আৰু PWD সকলৰ বাবে 10 বছৰ। আৰু এই পদৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেট শুড বি গ্ৰেজুৱেট ফ্ৰম এনি ডিচিপ্লিন ফ্ৰম এ ইউনিভাৰ্চিটি ৰিকগনাইজড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। অৰ্থাৎ কেণ্ডিডেটজন যিকোনো এখন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেট কৰা হ'ব লাগিব। আৰু ইয়াৰ লগতে কম্পিউটাৰৰো নলেজ থাকিব লাগিব আৰু নিজৰ ভাষাটো ভালদৰে ক'ব আৰু লিখিব পৰা হ'ব লাগিব। আৰু এই পদৰ বাবে আপোনালোকে এপ্লিকেশ্যন ফি দিব লাগিব। আদাৰ্ছ অৰ্থাৎ জেনেৰেল OBC MOBC কেণ্ডিডেটসকলে 1000 টকা আৰু SC ST PWD কেণ্ডিডেটসকলে এপ্লিকেশ্যন ফি দিব লাগিব 200 টকা। আৰু ইয়াত আছে হাউ টু এপ্লাই অৰ্থাৎ কেনেদৰে এপ্লাই কৰিব পাৰিব। এই পদৰ বাবে আপোনালোকে idbi বেংক ৰিক্ৰুটমেণ্ট পৰ্টেলত গৈ আপোনালোকৰ ডকুমেণ্টছসমূহ আপলোড কৰি অনলাইন যোগে এপ্লাই কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।